আজি কাতি বিহু নহয় বৰ ভাল লাগিছে দেই চৌপত যোগাৰ কৰিছোঁ আৰু কলপাতো আনিব দিছোঁ এও কাটি পেলাই দৈ চিৰা অলপ মানুহ কালি আনিব দিলোঁ আনিলে আকৌ এনেই নহ'লে নাযায় আজি কাতি বিহু বুলি কঙালী বিহু বুলি আৰু লৈ আহিলে আৰু মাইনাকো তুলসীৰ তলখন মুচিব কৈ দিছোঁ এতিয়া মই পিঠা কেইটামান বনালেই হ'ল আৰু মালা মালা চোৱা কলপাত লৈ আহিলোঁ আজি একেবাৰে কওঁতেই লৈ আহিলে নে কাতি বিহুৰ কাৰণে বিহু লাগিছে নেকি আপোনাৰ গাত আকৌ লাগিবই বছৰত এবাৰহে হয় হ'ব দিয়ক এনেও এইবাৰ কৰোণাহে চলি আছে তাকেই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ বুজিছানে এই কৰোণাটো মুক্ত কৰা আৰু হ'ব দিয়ক এই কলপাতখিনি দিয়ক মোক লোৱা মাইনাকো মাতি দিয়কচোন তাই দেখোন ওপৰত এই তুলসীৰ তলখন মুচি আছে এই কাম কৰিব লাগে মাতি আনক কৈচোন ৰ'বা আজি ৰবি বাইদেউকো মাতিব লাগিব পিঠা গুড়িখিনি খুন্দি আহিলোঁ নহয় তেওঁলোকৰ ঘৰত ঠেকি আছে বুলিহে নহ'লে আৰু ক'ত হেৰি কৰিলোঁ হয় আকৌ ভনকো মাতিব লাগিব নহয় মা তুমি মাতিছিলা মাইনা মাতিছিলোঁ তোক এই কি কয় মোৰ এই পিঠা বনোৱা সহায় কৰি দিয়াচোন মোক মা দিয়া দে আহ কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী ঐ বহাগ বিহু ৰঙালী তাতে কৰোঁ ধেমালি আমি মা আজিও তোমাৰ গানটো কিন্তু বহুত ধুনীয়া দেই তোমাৰ সৰুটো কি কবি আৰু সৰুতে এনেকেই গাই আছিলোঁ নহয় দে কামত লাগ বকি থাকিব নালাগে তাই বেছি কথা ক মা পিঠাখিনি বৰ ধুনীয়া হৈছে দেই এটা খাই চাওঁ নেকি ভগৱানক দিব লাগিব নহয় তাৰপিছত খাবি এতিয়া নালাগে খাব দুপৰীয়া হ'লেই 1 বাজিলেই এই জলপানখিনি খাই লওঁ গৈ ব'ল দুপৰীয়াৰ জলপান দেউতাৰকো মাত গৈ যা মা 4টা বাজিলেই এতিয়া এই পূজা কৰিব হ'লেই নহয় যাওঁ যা যোগাৰ কৰোঁগৈ প্ৰসাদবিলাক ধুব লাগিব নহয় আগতে মই গাটো তিয়াই লওঁগৈ মাইনাকো গা ধুবলৈ গওঁ মাইনা গাটো ধুবি দেই মই গা ধুবলৈ যাওঁ যোৱা না তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ৰাম তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ হৰি বল ৰাম নমস্কাৰ আজি কাতি বিহু উপলক্ষে মই এইটো এটা ভিডিঅ' বনালোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব বুলি আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি কৰা নাই আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ আহিছোঁ বাই বাই